ছাবস্ক্ৰাইব কৰক মুক্ত কণ্ঠ অসম ইউটিউব চেনেল আৰু বেল আইকনত প্ৰেছ কৰক নতুন ভিডিঅ' সকলোৰে আগত চাবৰ কাৰণে। হয়তো আকৌ লগ পাম। কথাৰ আবৃত্তি শাহানুৰ ইছলাম। মই তোমাক দেখিছিলো অমাৱস্যা ৰাতি হাতৰঙী ৰামধনুৰ সৈতে। তৰাবোৰে তোমাৰ সৌন্দৰ্যত মুগ্ধ হৈ শিৰ নত কৰিছিল। ডাৱৰৰ ফাকে ফাকে তুমি দৌৰিছিলা, তুমি আগে আগে, মই পিছে পিছে। হঠাৎ মেঘে গৰ্জিল, ভাঙি চুৰমাৰ হল ৰামধেনু, তৰা, জোনাক আৰু আমাৰ সেই পজা ঘৰখন। নিমিষতে ধ্বংস হল আমাৰ প্ৰেম আকাশ, আৰু আমি দুয়ো গলি গলি পৰিলো এটুপ এটুপ কৰি মায়াবী ধৰণে। হয়তো আকৌ লগ পাম কোনোবা নলা নৰ্দমাত, নতুবা নৈ জান জুৰিত।